মৰ্নিং আজি গোৱাত হৈছে ডে 3 এতিয়া ৰাতিপুৱা 6টা বজাতে আমি 4টা আহিছোঁ পাৰা কোকোনাট ৰোড ডিয়াৰ জিন্দেগী যিটো ৰাস্তাটো ৰাতিয়ে কালি প্লেন হৈছিলে কিন্তু সব আহিম বুলি কৈছিলে আৰু কিন্তু খোৱা যিহেতু দেৰি হ'ল সেইকাৰণে সব নাহিলে শুই আছে সব আমি 4টাহে আৰজেদা অমৃতা বা নিতুল মই আমি 4টাহে আহিছোঁ তাকে আৰু দেখাই দিছোঁ ठीक है ना प्राइस कितने का बजार किसान करिलो এতিয়া আকৌ গৈ আছো আমি এতিয়া আহিলো পৰ্তুগীজ কলনী পৰ্তুগীজ কলনীত আছো ফটো চটো মাৰি আছো চবেই তাৰপিছতে মই গাড়ীতে ড্ৰেছেছ চেঞ্জ কৰি দিলোঁ চবেই মানে এতিয়া ভাগে ভাগে নিজৰ মতে ফটো মাৰি আছে আৰু কোন ক'ত গ'ল গম নাপাওঁ সেই খালি বহুত ভাল লাগিছে ঘৰবোৰ চব কালাৰফুল দেখাইছোঁ ব্লু এফালে কিছু গৰম ইয়াত মজা লাগিছে কিন্তু কিন্তু যে জাপানী কথা ঘৰবোৰ চবতে লিখা আছে নো ফটোজ কিন্তু কোনেও দেখোন চবে ফটো মাৰি আছে দেখোন কিন্তু মেক্সিমাম ঘৰতে নো ফটোজ কিবা কিবি লিখা আছে কিন্তু কোনো পাত্তাই নিদিয়ে বহুত ভাল লাগিছে ইয়াত ফটো ওলালে নাই ওলাইছে আমাৰ ল'ৰা গেঙৰ ফটোশ্বুট বহাই ফটো তুলিছে আমাৰ বাইদেউ আকৌ ড্ৰেছ চেঞ্জ কৰি ল'লে এটা ড্ৰেছত ফটো মাৰি মাৰি ভাগৰি গ'ল এতিয়া ড্ৰেছ চেঞ্জ কৰি আছে এতিয়া কিবা এটা খাই লওঁ কাৰণ আমি ক'ত আহিছোঁ নাজানো সোমাই দিছোঁ আৰু মানচত আছে ওপৰতে ৰিজাল্টত খাই লওঁ কিবা এটা তাৰপিছত আৰু দুটামান ফটো মাৰিম ইয়াৰ পৰা আমি যাম এতিয়া ইয়াৰ পৰা খাই বৈ ওলালোঁ গৈ কেতিয়াবাহে পালেগৈ আমি চালিয়াকে একদম আৰামত খাই ল'লোঁ বহুত টেষ্টি আছিলে ভাল লাগিলে খাই Butterfly Beach বেয়া ৰাস্তা তললৈ বহুত দূৰ তললৈ খোজকাঢ়িব লাগিব কিজনী সেইকেইজন গৈ আছে আগত পানী চানী পখিলা ক'ত আমি ক'ত গৈ আছোঁ ঠিক নাই দেই কি পামগৈ গৈ আৱাজ এটা শুনিছোঁ বাৰু এইটো ৱাটাৰফলৰ আৱাজ এইটো জংঘলৰ মাজে মাজে দেখোন বৰষুণ চৰষুণ দিলে খাতৰনাক হৈ যাব ৰাম শুনি চাওঁ এইটো মই শ্বেডটো মোৰ হয় আৰু এইজনী গৈ আছে উদেশনা আৰু এজনী বৰষা এইটো মানুহ চাকত আছে এতিয়া গোটেই পানী ৰাম খাতৰনাক ৰাম গৈ আছোঁ ভাগৰ লাগি গৈছে গোটেই জংঘলৰ মাজে মাজে ঐ তই চেণ্ডেলযোৰ খুলি লৈছোঁ সেইযোৰ এই চেণ্ডেল খুলি ল'বি এই ৰাম সেইযোৰ পিন্ধিব যায়নে মানুহ বটলটো লৈছে হাতত তললৈ যা বঢ়িয়া 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 চুচৰি নাযা বাপু তললৈ যা বোকা নহয় পাৰি সেই কুকুৰটোৱে আমাক লগ নেৰিলে আৰু দেই এটা আমাৰ পাৰ্টনাৰ একদম ওপৰৰ পৰা লগে লগে আহি আছে অলপ ক্ৰাংচুৰি নিচিনাও ফিল লাগিছে
কৰি গৈছো এই গোটেই জংঘল একদম জংঘলৰ মাজতে গৈ আছো তলতে চালে বুলুটি খাই পাৰিম আচ্ছা পাই গ'লো পাই গ'লো হে মজা ফাইনেলি পাই গ'লো মজা ইয়াত বহুত কষ্ট কৰিবলগীয়া হ'ল খালি আহিবলৈ কিন্তু আহি পেলাই মানে ফুলফিল হৈ গ'ল মানে এইকেইদিন যিমানকেইটা বিচ থাকে সেইটো আটাইতকৈ বেষ্ট মজা আমাৰ বাকীখিনি পাৰ্টি মিছ কৰিছে বাৰু আমি ছেপাৰেট হৈ গ'লো বেছি দেৰি থাকিব নোৱাৰিম ইয়াত কাৰণ আকৌ বহুত দূৰ খোজকাঢ়ি যাব লাগিব অলপ ফটো চটো মাৰোঁ সিহঁতে অলপ এনজয় কৰি লওক তাৰপৰা আমি আকৌ ৰিটাৰ্ণ হ'ম আৰু নিতুল দা আৰু উদেশ নাই এতিয়া ফটো ৰিলছ নাই ৰিলছ আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ ছানছেট হ'ব আৰু বেছি টাইম নাই কিন্তু ইয়াত থাকিলে আমি বহুত দূৰ খোজকাঢ়িব লাগিব মানে আন্ধাৰে হৈ যাব যোৱা বাটটো সেইকাৰণে অলপ সোনকালে ওলাই দিছোঁ গোটেই পেঞ্চন তিতিকে নাই দিয়া মোৰ এই হাজবেণ্ডটো যদি তিতিব পাৰে ভিডিঅ' পঠাইছোঁ ইয়াৰ কিন্তু ছানছেটটো চাগে মজা লাগিব কিন্তু ইয়াত ৰৈ থাকিলে খালি যোৱা বাটটো বহুত খাতৰনাক নহয় আকৌ ৰৈ থাকিব নোৱাৰোঁ আৰু নহ'লে ৰৈ দিলোঁহেঁতেন ইয়াতে গা চা ধুই গ'লোহেঁতেন কাপোৰ নানিলোঁ নহয় আকৌ গা ধুবলৈ এই আমি এতিয়া খোজকঢ়াতে চিন্তা কৰিছোঁ আমি এতিয়া বেক হৈছোঁ ইয়াত চাগে ভিতৰত বহুত আন্ধাৰে হৈ যাব এতিয়া কিন্তু যাবলৈ চিন্তা হৈছে আহিলোঁ এনজয় কৰিলোঁ বহুত মজা লাগিলে এতিয়া কিন্তু বহুত ভাগৰ লাগিছে আমাৰ ৰাইজ পাই গ'লি ফাইনেলি তোমালোক কি কৰি আছিলাগে তাত গৈ তাত কেলৈ গ'লা ইয়াতো এটা চমাল আছিলে আমাৰ পাৰ্টনাৰ পাইছেহি এজন ৰেজাল্ট দা কৰঞ্জিত মঞ্জিত দা আহিছে সিহঁতক মানে আমি ইয়াৰ পৰা ফটো দিলোঁ আকৌ নাহোঁ বুলি ভাবিছিলোঁ কিন্তু গুচি আহিলে ইমানে মজা ৰিজাল্ট আহি পাই গ'লে সেইটোজন আহি ডাইৰেক্ট পানীতে আৰু আমাৰ কাপোৰ নাই ৱাও ছানছেট টাইম আহি গ'লে এনেকুৱা মজা লাগিছে ইয়াত ওলোৱা নাই চাগে মই একদম ওপৰত আহি গ'লোঁ ড্ৰোন শ্বুট এটা ল'বলৈ একদম ওপৰত আহি গ'লোঁ ৱাও এবাৰ মজা লাগিছে ছানছেটটো দেখিছোঁ চবেকে সেইকেইটা আমাৰ পাৰ্টি সেইজনী উদ্দেশ্যনা বহি আছে এই আমাৰ পাৰ্টি গা ধুই আছে এবাৰ মজা লাগিছে ভিউটো ৱাও আমি এতিয়া বাটাৰফ্লাই বিচৰ পৰা চব ওলাই গৈছোঁ ৰাতিয়ে হৈ গ'ল চবে টৰ্চ মাৰি মাৰি গৈ আছোঁ আৰু মানুহ দেখাবা বৈ আমি ৰিটাৰ্ণ হৈ আছোঁ এতিয়া গোটেই আন্ধাৰ ৰঙা লাইট লগাই লৈছোঁ ভয় খাই যাব মানুহে বাটাৰফ্লাই বিচৰ পৰা আহি আমি এইটো ক'লৈ আহিছিলোঁ এতিয়া পাললিম বিচৰ ফালে আহিছিলোঁ কিন্তু নৰলোঁ আৰু ইয়াত কিন্তু এইফালে মাৰ্কেটখিনি ভাল লাগিছে নৰম আৰু আমাৰ ভাগৰ লাগিছে আমি এতিয়া হোটেল গৈ অলপ চেঞ্জ কৰি আকৌ নাম আজি ৰাতিটো ঘূৰিয়ে দিম চাগে আৰু কাইলৈ ৰিটাৰ্ণ হ'ব লাগিবতো এইফালে খালি মাৰ্কেটটো মোৰ বেছি ভাল লাগিছে দেখি আজি গোৱাত আমাৰ 4th ডে আৰু লাষ্ট ডে আজি আমি যামগৈ সেইকাৰণে এতিয়া অলপ পেকিং চেকিং কৰি অলপ কাজু চাজু কিনিবলৈ আহিছোঁ এখন কাজু
বাই আজি আমি 4টা অঁ 4টা ৰাতিপুৱা গ'ল 4টা এতিয়া অঁ এটাতো একদম ৰাতিপুৱাই গ'ল তাৰপিছত 4টা গ'ল অলপ আগতে এতিয়া আমি 4টা তাৰপাছতে আৰু 2টা যাব 27 তাৰিখ মানে हो गया আমি লগ পাই গলো বাৰ্গাৰ খাইছে দাদাই ইহঁতিও বহি আছে कोविड-19 के खिलाफ वैक्सीनेटेड है आपकी सुरक्षा के लिए आरटीसी के निर्देशों के अनुसार पूरी फ्लाइट के दौरान अपना नाक और मुंह को ढकते हुए मास्क ठीक से पहने रखिए इन निर्देशों का पालन ना আমি গুৱাহাটী পাই গলো হি আৰু ন বেয়া লাগিছে না এতিয়া নাই লগা বৌ কেনেকুৱা লাগিছে বেয়া